ৰাজ্যজুৰি হাইস্কুল চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মাজতে বজালিৰ ফিঙুৱাত গোল্ডেন একাডেমি দেখা গ'ল আনন্দ উল্লাস। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত 5টা বিষয়ত লেটাৰ নম্বৰ সহ ষ্টাৰ মাৰ্কেৰে গৌৰৱ কঢ়িয়াই আনিলে গোল্ডেন একাডেমিৰ ছাত্ৰ-ছাত্ৰীয়ে। উল্লেখ্য যে বজালী জিলাৰ ফিঙুৱা গাঁৱৰ একমাত্ৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত কয়াকুচি পাম গাঁৱৰ মৃত চাহেব আলীৰ ছোৱালী জেছমিনা খাতুনে 5টা বিষয়ত লেটাৰ নম্বৰ সহ ষ্টাৰ মাৰ্ক লাভ কৰি বিদ্যালয়ৰ লগতে কয়াকুচি পাম অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি এই ৰিজাল্টটো শুনি বহুত ভাল লাগিছে, অলপ দুখও লাগিছে, কাৰণ মোৰ আশা আছিল মই ডিষ্টিংশ্যন পাম, কিন্তু মই পোৱা নাই। তথাপিও মই ছাৰসকলৰ ইমান কষ্টত মই 83.83 পাইছোঁ। বহুত কষ্টৰ বলত ছাৰসকলে বহুত কষ্ট কৰিছে। মোৰ 5টাত লেটাৰ আছে আৰু মোৰ পাৰ্চেণ্টেজ 83.83। মোৰ ছ'চিয়েল ছায়েন্সত হায়েষ্ট আছে 93। মই পৰিকল্পনা কৰিছোঁ মই ছায়েন্সত পঢ়িম। ছায়েন্সটো বহুত ভাল লাগে আৰু ছায়েন্সত পঢ়িলে বহুত মানুহে ইঞ্জিনিয়াৰ, ডক্টৰ হ'ব পাৰে। আৰু ময়ো বিচাৰোঁ মই ছায়েন্সত পঢ়ি মই এজন ডক্টৰৰ প্ৰফেচাৰ হ'ম। মই 10 ঘণ্টা প্ৰায় কৰিছোঁ। হয়, ছাৰসকলে বহুত ছাপোৰ্ট কৰিছে, এনেকৈ মোক ঘৰত লৈ পঢ়াইছে। বহুত মোৰ আৰ্থিক বহুত দুৰ্বল, পঢ়িবলৈ বহুত কষ্ট পাইছিলোঁ। তথাপিও ছাৰসকলে ইমান মোক উৎসাহ দিয়াৰ পিছত মই ইমান দূৰ আগুৱাবলৈ সক্ষম হৈছোঁ। ছাৰসকলে মই ভবামতে বহুত কষ্ট কৰিছে। ৰাতি 3টা-2টা বজাত মোক ফোন কৰি মোক জগাই দিছে উঠিবলৈ পঢ়িবলৈ, আৰু ৰাতিপুৱাও 3টাত উঠাই দিছে। আৰু যিখিনি আছে মই এই মেছেজ দিম যে মই যেনেকৈ পঢ়িছোঁ মোৰ নিচিনাই পঢ়িব আৰু মোতকৈ যাতে বহুত ভালকৈ পঢ়ে আৰু মোৰ নিচিনা ৰিজাল্ট আশা কৰোঁ আৰু মোতকৈ যাতে বেছি ভাল ৰিজাল্ট কৰিব পাৰে। আজি উক্ত ছোৱালীজনীক গোল্ডেন একাডেমিৰ অধ্যক্ষই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰে বিদ্যালয়ৰ অধ্যক্ষ তথা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে। বিদ্যালয়খনত মুঠ 15 ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু তাৰে 5জন ছাত্ৰ-ছাত্ৰী ষ্টাৰ মাৰ্ক আৰু 4জন প্ৰথম বিভাগত আৰু মাত্ৰ 2জন দ্বিতীয় বিভাগত বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আৰু অনাগত দিনত ইয়াতকৈ ভাল ফলাফল হ'ব বুলি বিদ্যালয়ৰ অধ্যক্ষই সাংবাদিকক জনায়। মোৰ মনৰ অনুভৱ এটাই মাত্ৰ, মোৰ এইখন স্কুলৰ পৰা বহুত আশা আছিল যে প্ৰথমবাৰ গোল্ডেন একাডেমিৰ পৰা HSLCত উত্তীৰ্ণ হ'ম। তো স্কুলৰ নামখিনি ভালেমান আনিব লাগিব, সেইকাৰণে মই সেনেকৈয়ে পঢ়িছোঁ। 4টাত ছায়েন্সত আছে, ইংলিছত, গণিত আৰু ছ'চিয়েলত। মই আৰু কি ক'ম, মই ক'ম যে ছায়েন্সত পৰা ভালকৈ পঢ়িব লাগিব, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব। মা দেউতাকে আশা কৰিছে সেইটোৱে, কাৰণ আমাৰ গাঁৱততো সিমান ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক নাই। যিহেতু গাঁওখন উন্নত কৰিব লাগিব। আজিকালি গাঁৱত উন্নত কোনো ডক্টৰ ইঞ্জিনিয়াৰ নায়েই, অসমখন বহুত পিছপৰা। সেইকাৰণে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে ভাল হ'ব। আৰু আমালোকেতো সিমান ধনী ঘৰৰো ল'ৰা ছোৱালী নহয় যে মাক দেউতাকে টিউশ্যন দিব, ফিজ দিব, এনেকুৱাতো আৰু টকা পইচা নাই। মই স্কুলখন খুলিছে 2017ত, তেতিয়াৰ পৰাই এইখন স্কুলতে পঢ়ি আছোঁ। মই আৰু কি ক'ম, মোৰ কাৰণে ভালেই। আৰু স্কুলখন ঠিকেই আছে, ছাৰসকলে বহুত কষ্ট কৰে। এইখিনি স্থান পাইছোঁ আজি সকলো ছাৰসকলৰ কষ্টৰ কাৰণে। ছাৰসকলে বহুত কষ্ট কৰিছে সেইকাৰণে। আৰু তলৰখিনিক ক'ব লাগিব যে ভালকৈ পঢ়িবা আৰু ছাৰসকলৰ কথা মতে মানি চলিবা। ছাৰসকলৰ কথা মানিলেই উন্নত হ'ব পাৰি। মই 8-9 ঘণ্টা হ'ব। আৰু যদিও ভিতৰুৱা অঞ্চল, তথাপিও কষ্ট কৰি গাঁৱলীয়া মানুহে এই বিদ্যালয়ত যোৱা কেইটা দিনত যিকেইজন ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাৰ ইয়াত নামভৰ্তি কৰাই দিছিল, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। গতিকে আমি ৰাইজক আহ্বান জনাম, তেখেতসকলে যাতে দুগুণ উৎসাহেৰে আমাৰ এই বিদ্যালয়ৰ প্ৰতি এটা সহানুভূতি ৰাখি আগন্তুক দিনত যাতে ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াত নামভৰ্তি দিয়াৰ কাৰণে সুযোগ দিয়ে, তাৰ কাৰণে আমি সমূহ ৰাইজক কাতৰ আহ্বান জনাম। আমি এই গোল্ডেন একাডেমিৰ পৰা আমাৰ এইবাৰ 15জন মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আমাৰ 13গৰাকী প্ৰথম
উত্তীৰ্ণ হৈছে তাৰে 5গৰাকী ষ্টাৰ পাইছে আৰু 2গৰাকী ছেকেণ্ড ডিভিজন পাইছে। আমি আশা কৰা মতে আমাৰ ৰিজাল্ট মোটামুটি ভালেই হৈছে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ আৰু তেওঁলোকেও কষ্ট কৰিছে। আমি স্কুল কৰ্তৃপক্ষৰ পৰা বা ছাৰ বাইদেউসকলে আমি সদায় তেওঁলোকৰ খবৰ ৰাখিছোঁ। আমি এটা নিয়ম কৰি লৈছিলোঁ, আমি 3 মাহ পৰীক্ষাৰ 3 মাহ আগত যে দিনত তিনিবাৰকৈ ফোন মাৰিছিলোঁ, ভাটিবেলাত একবাৰ, ৰাতি 10টা-11টা বজাত একবাৰ আৰু ৰাতিপুৱা তেতিয়া 2টা-3টা বজাত একবাৰ, 3বাৰ ফোন কৰাৰ পিছত আমাৰ অভিভাৱিকাসকলেও লগত থাকিছিল আৰু ফোনটো সেই অভিভাৱিকাসকলে ৰিচিভ কৰিছিল আৰু তেওঁলোকক জগাই দিছিল আৰু গাৰ্জেনসকলেও বহুত কষ্ট কৰিছিল। আৰু আমি যিহেতু আমাৰ এইটো গাঁও অঞ্চলৰ আমাৰ এই একাডেমিখন কিন্তু ইয়াতে আমাৰ ইমান শিক্ষিত মানুহৰ ল'ৰা ছোৱালীও নাই বা ইমান ধনী মানুহৰ ল'ৰা ছোৱালীও নাই। আমাৰ যিটো 83% পাইছে জেছমিনা খাতুন, তেওঁৰ ঘৰৰ অৱস্থাটো একেবাৰে বেয়া। তেওঁৰ দেউতাক ৰখাইছে আৰু তেওঁ যেতিয়া আপোনাৰ টেষ্ট পৰীক্ষা হ'ল তাৰপিছত তেওঁৰ ঘৰৰ অৱস্থাটো একদম বেয়া আছিল, ঘৰত থাকিব পৰা নাযায়। তেওঁ এটা ঘৰ পাইছিল, এতিয়া নিজৰ আগৰ ঘৰটো ভাঙি এতিয়া নতুন ঘৰটো দিব লাগে, তেতিয়া তেওঁৰ অৱস্থা কেনেকুৱা হ'ল। তেতিয়া তেওঁ ৰান্ধনী ঘৰত পৰি আছিল। আমি ছাৰসকলে যাই দেখোঁ যে তেওঁ ৰান্ধনী ঘৰত পৰি আছে। তেতিয়া ছাৰসকলে তেওঁক লৈ আহি মোৰ ঘৰত থাকিবলৈ দিছিল আৰু আমি থাকিবলৈ সেইখিনি সুযোগ কৰিছিলোঁ। আমাৰ যিহেতু স্কুলত হোষ্টেল নাই, যদিও নাই তেওঁৰ অৱস্থাটো চাই বহুত বেয়া লাগিছিল, তাৰ কাৰণে তেওঁক আমাৰ ঘৰত থাকাই তেওঁৰ পৰীক্ষাটো দিয়াইছোঁ আৰু ভবামতে তেওঁৰ ৰিজাল্ট ভাল হৈছে আৰু অভিভাৱকসকলেও খুব মানে আনন্দ পাইছে, তেওঁ আনন্দ পাইছে। আৰু যিটো মঞ্জুৰা খাতুন, তেওঁ 83 পাইছে, তেওঁৰ ঘৰৰ অৱস্থাটো বহুত বেয়া। এতিয়া গতিকে আশা কৰোঁ তেওঁলোকৰ আশাটো খুব ডাঙৰ, কিন্তু এই নিউজৰ দ্বাৰা এটা মেছেজ দিওঁ যে কোনোবা এটা প্ৰাইভেট যদি কোনো অনুষ্ঠানৰ পৰা এই দুজন ছাত্ৰীক যদি কোনোবাই সুযোগ দিয়ে, ভাল সুযোগ দিয়াৰ কাৰণে তেখেতসকলক আমি স্কুল তৰফৰ পৰা আহ্বান জনাইছোঁ।